মহাজন। মই এই কামৰূপীয়া সনাতন ধৰ্ম মণ্ডলীৰ লগত বহু বছৰৰ পৰাই জড়িত। ভাদ মাহ আহিলে আমাৰ সকলোৰে মনত এক আনন্দৰ ভাৱ আহে, কাৰণ এই ভাদ মাহতেই পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু দুইজনা মহাপুৰুষৰ তিৰোভাৱ হৈছিল। সেইকাৰণে এইটো মাহ পবিত্ৰ মাহ। সেই উপলক্ষে আমি গোটেই মাহটো নাম কীৰ্তন কৰিয়েই পাৰ কৰোঁ আৰু মোৰ সহযোগীসকলে মোক সম্পূৰ্ণ সহযোগ কৰে। 1915 চনৰ 1 নৱেম্বৰত এই নামঘৰটো প্ৰতিষ্ঠা হৈছিল আৰু তাৰ পিছৰে পৰাই নাম কীৰ্তন চলি আছে। এইদৰে আজিও আমি নাম কীৰ্তন কৰিবলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধন্যবাদ। Ama
গৈছে যমুনালৈ পানী অনাৰ চলে
কৃষ্ণদেৱ কুমৰী হৰি বোলা গীতা ভাগৱতক প্ৰণাম কৰি হৰি বোলা শংকৰ মাধৱ দুজনা গুৰুৰ চৰণ চিন্তি হৰি বোলা গাওঁতা বাওঁতা শ্ৰৱণ কীৰ্তন কৰোঁতা সবাৰো মুখে হৰিনাম আহক হৰি বোলা সেই দেৱকীনন্দন শ্ৰীকৃষ্ণ ভগৱান তোমাৰ চৰণত আইসকলে ভাদ মাহ বুলি এই মাহযোৰা দিনত জনাই নজনাই তোমাৰ ওচৰলৈ আহি দুআষাৰ নাম গাইছে। ইয়াতে আসনে বসনে বাক্যে বচনে পদৰ অগা পোছা পঢ়া টুকা নীতি নিয়ম ইত্যাদি অনেকখিনি গাই দুখ বিভ্ৰান্তি হৈছে। প্ৰভু ভগৱন্তই সকলো সেই দুখকে নিজ গুণে মাৰ্জনা কৰি আইসকলৰ এই মুখৰ নামখিনিকে হিতৰ বস্তু বুলি গ্ৰহণ কৰি লৈ সদৌ গোপিনীৰ প্ৰতি কৃপা কৰি পেলাই সকলো ভালে থাকক, ভালদৰে নাম গুণ গাব পৰা শুনিব পৰা হওক, শৰীৰ ভালে থাকক, মন ভালে থাকক। প্ৰভুৱে কৃপা কৰি সকলোকে ভালে কুশলে ৰাখক, সকলো আহিব পাৰক, নাম গাওক। এইখিনি তোমাৰ চৰণৰ একান্ত প্ৰাৰ্থনা। জয় ৰাম বোলা, জয় হৰি বোলা, গোপিনীৰ কুশলৰ অৰ্থে